Hello student, আশা কৰোঁ তোমালোকৰ ভাল আৰু লকডাউনৰ সুবিধা গ্ৰহণ কৰি আছা মানে হিচাপতকৈ অলপ বেছিকৈ পঢ়ি আছা আৰু যিয়ে নহওক তোমালোকেতো গমেই পোৱা মই তোমালোকক দ্বিঘাত সমীকৰণৰ অংকবোৰ কৰি দি আছোঁ। আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। আজি কি কৰিম, এটা কথা প্ৰশ্ন দ্বিঘাত সমীকৰণলৈ ৰূপান্তৰিত কৰি বাকীখিনি তোমালোকক কৰিব দিম। আহা আমি অংকটো কৰোঁ। আজিৰ অংকটো কি 4.2 6 নম্বৰ অংকটো কি দিয়া আছে, এটা কুটিৰ শিল্পই দৈনিক এটা নিৰ্দিষ্ট সংখ্যক মাটিৰ বাচন তৈয়াৰ কৰে। এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব উলিওৱা। এতিয়া চোৱা, ইয়াতে উলিয়াব কি দিছে, প্ৰতিটো বস্তুৰ ব্যয় কিমান হ'ব মানে উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় নিৰ্ণয় কৰিব দিছে। তেতিয়াহ'লে আমি কি কি ধৰি ল'ব লাগিব, উৎপাদিত বস্তুৰ সংখ্যা আৰু প্ৰতিটো বস্তুৰ ব্যয় ধৰি ল'ব লাগিব। এতিয়া সেই হিচাপতে আমি কৰিম। ধৰা হ'ল কি হ'ল, ধৰা হ'ল এদিনত উৎপাদিত বস্তুৰ সংখ্যা কিমান, x বুলি ধৰি ল'লো, x আৰু কি ধৰি লওঁ, প্ৰতিটো বস্তুৰ ব্যয়, কিমান বুলি ধৰিলোঁ y টকা। আৰু এতিয়া চোৱা, প্ৰথম চৰ্ত মতে কি দিয়া আছে, প্ৰথম চৰ্ত মতে কি দিয়া আছে যে এদিন দেখা গ'ল যে প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ সিদিনাৰ উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। দেখা গ'ল কি প্ৰতিটো বস্তুৰ উৎপাদনৰ খৰচ মানে ব্যয় কিমান আছে y, কিমান বুলি কৈছে, সিদিনাখন উৎপাদিত বস্তুৰ সংখ্যাৰ দুগুণতকৈ 3 বেছি। সিদিনা কিমানটা বস্তু উৎপাদন হয়, xটা, তাৰ দুগুণতকৈ কিমান বেছি, 3 বেছি। এইটো আমাৰ ইকুৱেশ্যন নম্বৰ 1 হ'ব। দ্বিতীয়তে কি দিয়া আছে যে যদি সিদিনা উৎপাদনৰ মুঠ ব্যয় 90 টকা হয়, দ্বিতীয় চৰ্ত মতে কি হ'ব, সিদিনাখন উৎপাদিত বস্তুৰ মুঠ ব্যয় মানে কি, এটা বস্তুত যদি 1 টকা হয়, 10টা বস্তুত 10 টকা, এনেকুৱা ধৰণৰ হ'ব। আৰু ধৰি লোৱা এটা বস্তুৰ দাম যদি 2 টকা হৈছে, তেতিয়াহ'লে 10টা বস্তু যদি উৎপাদন হয় তেতিয়াহ'লে কিমান হ'ব, 2 গুণন 10 হ'ব। এতিয়া ধৰি লোৱা আমাৰ সেই হিচাপত চাব গ'লে এটা বস্তুৰ দাম কিমান আছে y টকা আৰু বস্তুৰ সংখ্যা আছে x টকা, তেতিয়াহ'লে আমাৰ কিমান হ'ব, যিহেতু xটা বস্তু উৎপন্ন হয় y টকাকৈ, ব্যয় কিমান হয় 90 টকা হয়, হ'ব x × y, তাৰমানে xটা বস্তুত y টকাকৈ 90। এইটো ইকুৱেশ্যন নম্বৰ 2 দি দিলোঁ। এতিয়া 1ৰ পৰা কাৰ মান, yৰ মান ক'ত বহুৱাম, 2ত বহুৱাই পাওঁ, কি পাম, 1ৰ পৰা yৰ মান 2ত বহুৱাই পাওঁ, কি পাম, x × y মানে কি পাইছোঁ, টুৱাইছ x + 3, y ঠাইত আমি টুৱাইছ x + 3 পাতি দিলোঁ, ইজ ইকুৱেল টু ইয়াতে কিমান আছে 90। এইখিনি ইয়াত আমি যদি কেলকুলেশ্যন কৰোঁ, টুৱাইছ x² + 3x ইজ ইকুৱেল টু 90, দিছ ইমপ্লাইজ কিমান হ'ব, টুৱাইছ x² + 3x
minus 90 equal to 0 এইটো হ'ল তোমালোকৰ এটা দ্বিঘাত সমীকৰণ এতিয়া তোমালোকেতো জানাই দ্বিঘাত সমীকৰণ কেনেকৈ সলভ কৰে তিনিটা নিয়ম অলৰেডি শিকাইছো এটা উৎপাদক বিশ্লেষণৰ সহায়ত কৰিব পাৰি আনটো বৰ্গ সম্পূৰণ পদ্ধতিৰে কৰিব পাৰি আৰু এটা দ্বিঘাত সূত্ৰটো প্ৰয়োগ কৰি তোমালোকে এই তিনিটা নিয়মৰ যিকোনো এটা নিয়ম প্ৰয়োগ কৰি বাকিখিনি সলভ কৰিবা আৰু তোমালোকে পাৰিবা বুলি ভাবিছো আৰু বিশ্বাস আছে তোমালোকে যেটো ঘৰত প্ৰেক্টিস কৰি আছে